আৰু যাৰ হুচ নাই অসমীয়াত কি কয় এইটো বেহুচ না আৰু যাৰ চেঞ্চ নাই তাক কি কয় আপোনালোকে গমই নকয় এইটো যাৰ চেঞ্চ নাই নন চেঞ্চ আৰু নন চেঞ্চ বুলি ক'লে বহুত বেয়া লাগে না কাণ চান গৰম হৈ যায় নন চেঞ্চ আচলতে আপুনি মই নন চেঞ্চে হয় ইংলিছত ক'লে অলপমান বেছি বেয়া লাগে আচলতে আমাৰ হুচ নাই আমি ক'ত গৈছোঁ কি খাইছোঁ কি ভাবিছোঁ আমাৰ একো হুচ নাই আৰু এই হুচ নথকা ব্যক্তিবিলাকক যীশুখ্ৰীষ্টই যেতিয়া পৃথিৱীত আমাক নিবলৈ আহিব তেতিয়া আমাক তেওঁ লৈ যাব নোৱাৰে কাৰণ আমি নন চেঞ্চ মানুহ আমাৰ হুচ নাই বেহুচ যীশুখ্ৰীষ্টই কৈছে মই তোমালোকক মই আনিবলৈ যাম আৰু তোমালোকে যুগুত হৈ থাকিবা এইকাৰণে মই চোৰৰ নিচিনাকৈ মই যাম আৰু যাৰ যি কৰ্ম তাৰ প্ৰতিফল দিবলৈ তাৰ পুৰস্কাৰ মোৰ লগত আছে তাৰ পুৰস্কাৰ মোৰ লগত আছে প্ৰথম থিছালনিকা 5:2 লিখা আছে ৰাতি যেনেকৈ চোৰ আহে তেনেকৈ মানুহৰ পুত্ৰ যীশুখ্ৰীষ্টৰো তেনেদৰে আগমন হ'ব সেইদৰে যীশুখ্ৰীষ্ট পৃথিৱীত অকস্মাত আহিব এই যে মাজতে ভূমিকম্প আহিছিল যে যোৱা বছৰ না তাৰ অলপ আগত কিজানি ভূমিকম্প হওঁতে চবে কি কৈছিল হে প্ৰভু বচাওক হে প্ৰভু ৰক্ষা কৰক বাপৰে সেইদিনাখনতো একদম চবকে যীচুক লাগে ভূমিকম্প অহাৰ দিনাখন তোমরা খুঁটা ধরে প্রার্থনা করছে হে প্রভু রক্ষা করক হে প্রভু এগুলো হিলি আছে এইফালে বাকি সময়ত কিন্তু যীশুৰ প্ৰয়োজন নাই ঈশ্বৰৰ প্ৰয়োজন নাই আৰু সেই ননসেন্স বিলাকক যীশুখ্ৰীষ্টই কেতিয়াও লৈ যাব নোৱাৰে প্ৰিয়সকল আমি সদায় আমি ঈশ্বৰৰ লগত আমাৰ ৰিলেশ্যনশ্বিপ সদায় বহুত ডিপ হ'ব লাগে বহুত গভীৰ হ'ব লাগে প্ৰথম যোহন যদি আমি 2:28 আমি চাওঁ ইয়াত লিখা আছে যীশুখ্ৰীষ্টৰ আগমনৰ সময়ত পৰিত্ৰাণপ্ৰাপ্ত লোকসকল ঈশ্বৰৰ অনুগ্ৰহপ্ৰাপ্ত লোকসকলে কেতিয়াও লাজ নাপাব আৰু আনন্দেৰে সৈতে উল্লেখেৰে সৈতে সেই প্ৰভু যীশুৰ লগত আমি সকলোৱে আমি যাব পাৰিম আমি সকলোৱে যাব পাৰিম তেওঁৰ লগত চোৰ যেতিয়া ঘৰলৈ আহে কি কৰে বাৰু প্ৰথমতে আহি চোৰে কি বস্তু লয় চোৰে প্ৰথমতে কি বিচাৰে মূল্যৱান সামগ্ৰী সেই ঘৰখনত কি আছে সেই মূল্যৱান সামগ্ৰীখিনি লৈ পটাপট গুচি যায় প্ৰিয়সকল যীশুখ্ৰীষ্ট যেতিয়া পৃথিৱীত আহিব সেই মামৰ ধৰা খ্ৰীষ্টিয়ান ফুটা থকা খ্ৰীষ্টিয়ান নাল নথকা খ্ৰীষ্টিয়ান বেয়া লাগিছে ক'বলৈ না সেইসকল ব্যক্তিক যীশুখ্ৰীষ্টই কেতিয়া লৈ যাব নোৱাৰে যীশুখ্ৰীষ্টই নিবলৈ আহিব যিসকলে যুগুত হৈ ৰেডি হৈ থাকিব তেওঁবিলাকক যীশুখ্ৰীষ্টই লৈ যাবলৈ আহিব আৰু তেওঁ যি ঠাইত থাকে অনন্ত কাললৈকে আমি সেই ঠাইত থাকিবলৈ যেন পাম সেইকাৰণে আমাৰ নিমিত্তে যীশুখ্ৰীষ্টই সেই ঠাই যুগুত কৰি আছে প্ৰিয়সকল মূল বিষয়ত লিখা আছিল যে অনুগ্ৰহেৰেহে আমি পৰিত্ৰাণ পালোঁ যীশুখ্ৰীষ্টৰ অনুগ্ৰহ নোহোৱা হ'লে আমি কেতিয়াও এটা ভাল জীৱন এই জীৱন আমি নাপালোহেঁতেন মই কেতিয়াবা ভাবি থাকোঁ কেতিয়াবা মই গাড়ী চলাই অকলে গৈ থাকিলে মই বহুত মোৰ মনত মানে বহুত জোৰকৈ কান্দি দিবলৈ মন যায় মোৰ বহুত মনত আবেগ আহে মোৰ মই বহুত কান্দি দিবলৈ মন যায় হে প্ৰভু আপুনি মোক কিমান আশীৰ্বাদ কৰিছে মই ক'ত আছিলোঁ আপুনি মোক ক'ত লৈ আহিছে কাৰণ মই চাহ হোটেলত কাপ উঠোৱা এজন ব্যক্তি হয় কিন্তু প্ৰভু তুমি মোক আজি ক'ত লৈ আহিছা প্ৰিয়সকল যদি আপুনি যীশুখ্ৰীষ্টৰ অনুগ্ৰহ প্ৰাপ্ত হ'ব খোজে যদি যীশুখ্ৰীষ্টৰ প্ৰেমত আপুনি সোমাব খোজে আপোনাৰ জীৱন প্ৰভুৰ হাতত সোধাই দিয়ক আৰু আপুনি গমেই নাপাব
আপোনাক ঈশ্বৰে কৰ পৰা কলৈ আনিব। কিন্তু আজি আমাৰ অৱস্থা কিয় এনেকুৱা? তাৰমানে আমি ঈশ্বৰৰ লগত আমি নাই থকা, আমি ভেলুলেছ হৈ আছো। আমি যীশুখ্ৰীষ্টৰ আমি যে ৰাইট চাইডত থাকিব লাগিছিল আমি নাই থকা, আৰু সেইকাৰণে আমি শূন্যতকৈও সৰু তেনেকৈ আমি আছো। কিন্তু যিসকল ব্যক্তিয়ে যীশুখ্ৰীষ্টক অন্তৰেৰে সৈতে বিশ্বাস কৰি গ্ৰহণ কৰিব, বাইবেলত লিখিছে তেওঁ নষ্ট নহ'ব কিন্তু অনন্ত জীৱন লাভ কৰিব। শেষৰ এটা পদ মই শেষ কৰিছোঁ, 2 তিমথী 4:8 পদ। এইটো মোৰ শেষ পদ, লাষ্ট পদ। ইয়াত লিখা আছে, ধাৰ্মিকতাৰূপ কিৰীটি পৰিত্ৰাণৰ কিৰীটি। তাৰমানে এই কিৰীটি যেন তোমাৰ পৰা কোনেও কাঢ়ি নলয়, তাৰ কাৰণে তুমি সদায় সাৱধান হৈ থাকিবা। আমাক ঈশ্বৰে পৰিত্ৰাণৰ কিৰীটি আমাক পিন্ধালে। যীশুখ্ৰীষ্টই নিজৰ তেজ দিলে, নিজৰ তেজ উলিয়াই দিলে, আৰু আমাক পৰিত্ৰাণৰ কিৰীটি আমাক যীশুৱে পিন্ধাই দিলে। আৰু এই কিৰীটিটো শয়তানে আমাক আমাৰ পৰা লৈ যাব খোজে, আৰু বহুত মানুহবিলাকৰ, বহুত ব্যক্তিবিলাকৰ সেই কিৰীটি নোহোৱা হৈ গ'ল, কিৰীটি শেষ হৈ গ'ল। যীশু যদি আজি আহে, আমি কোনো কনফিডেন্স নাই আজি আমাৰ যে মই যীশুৰ লগত এতিয়া যাব পাৰিম বুলি। পৰহি দিনাখন মই যেতিয়া আহিছোঁ তেজপুৰৰ পৰা, আহি ইয়াতে মেছেজ মই দিলোঁ। দিয়াৰ পিছতে শুনিছোঁ দুজন মানে, এজনে কাৰোবাক কিবা তামোল খুজিছে, এজনে কিবা চাদা খুজিছে, এজন আৰু কি খুজিছে নাজানো মই। চাওক, মই কোৱা নাই যে এইবিলাক খালে আপুনি পৰিত্ৰাণ নাপাব, কিন্তু যীশুখ্ৰীষ্টৰ কাৰণে আমি যদি এটা সৰু বস্তু ত্যাগ কৰিব পৰা নাই, তেতিয়াহ'লে আমি ডাঙৰ বস্তু আমি কি ত্যাগ কৰিব পাৰিম? শেষ কৰিছোঁ। আৰু কিমানে চাদা খাই এবাৰ অনুগ্ৰহ কৰি হাতখন উঠাব নেকি? নাই ন? দিয়ক। নাই না? বহুতে ভাবিছে মৰে বুলি হাত উঠামে। ইমান ভাবিছে কলিতা ছাৰে ইমান আমাক ঠাট্টা চলি ভাবিছে, আমাক ইমান বুৰ্বক বুলি ভাবিছে। আমি কম চালো নহয়, আমি ইয়াত নাখাওঁ নহয়, জেগাত খাম। মই আমাৰ শ্ৰদ্ধাৰ শ্ৰীযুক্ত অতি সন্মানীয় মান্যবৰ যিসকলে চাদা খাই আছিলে তেওঁলোকক সন্মান কৰিছোঁ। আপোনালোকৰ পৰা এটা কথা শিকিবলগীয়া আছে। সেই কথাটো হৈছে কি, আপোনালোকে সহজতে বন্ধুত্ব কৰিব পাৰে। মই কেতিয়াবা দেখোঁ কোনোবা লেতেৰা পেতেৰা এটাই মানে হেৰি বনাই আছে, হাতত মাৰি আছে, মানে লেতেৰা হাতখন একদম। ঠিকে কৈছে, সেইটো একদম লেতেৰা হাতখন ক'লা হৈ আছে। আৰু এজন আহিব একদম ভদ্ৰলোক, তাৰ নামটো বেলেগ নাম নহয়, ক'ৰ গাব্ৰিয়েল, ক'ৰ জোহন, ক'ৰ পিতল। তাত আহি ক'ব, হে বাবু তো কোনটা দিন। ইমান লেতেৰা হাতখন মোহালি, এই হাতৰ গোটেই ময়লা চয়লা তাতে মিক্স হৈ, চাদা, চূণ আৰু এই ময়লা তিনিটা মিক্স কৰা। দুটা আঙুলি দেখায় না, মাত্ৰ দুটা আঙুলি লাগে। বাহ, কি ষ্টাইল থলে। এইটো মই সেইটো কথা কৈছোঁ, কিন্তু যিজনে নিজে ফেক্টৰী আছে, মই তাৰ কথা ক'ব খুজিছোঁ। যিজনে নিজৰ ফেক্টৰী আছে, তেওঁলোকে কি কৰে, উলিয়ালে মৰমৰ সেই ৰঙা 1.5 ইঞ্চিটো, ওলোৱাৰ পিছত হাতত ল'লে, লোৱাৰ পিছত না মই একো কৰিব নিদিওঁ, খালি এইটো কৰিব দিছোঁ।
ভয় খাইছে কি কৰিব তাৰপিছত ল'লে লৈ মানে একোৱে নকৰে বহুত দেৰি এনেই লৈ থাকিব এইটো মানে এইটো ফাৰ্ষ্ট মেচিনৰ কাম তাৰপিছতে দুবাৰমান দিলে দিয়াৰ পিছত আৰু টিপা মাৰি ধৰি থাকিব তো এনেই মানে আরে ভাই খালে খা না কোনো বস্তুটো তো খাবি না নাই নকৰে ঘৰত কেনেকুৱা ফালে আছে চলিছে এবাৰ কেনেকুৱা হ'ল খ্ৰীষ্টমাছ এইটো পুৰা ধৰি আছে এইটো প্লেটটো বদলি হয় ইয়াত আহি গ'ল ইয়াত আহি আৰু একবাৰ আহি গ'ল ধৰি আছে তাৰপিছত ধৰি 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 মাৰি 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 একদম এনেকুৱা মাৰে মানে এই তলিখন কেতিয়াবা ফুটা হৈ যাব নালাগে মোৰ চাধা তলৰ পৰা ওলাব নিচিনা লাগি থাকে কেতিয়াবা ইমান জোৰ দিয়ে মাৰি 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 লাষ্টত হ'ব থেংক ইউ লাষ্টত কি হ'ল লাষ্টত মানে এই জাগাত থৈ দিলে মই ভাবোঁ জিন্দগীত যদি কেতিয়াবা ডিপেন কলিতাই চাদা খাবলগীয়া হয় মানে কথাটো কৈছোঁ আৰু যদি খাবলগীয়া হয় ইমান মেহনত কৰি ইমান খাটনি কৰি সেই বস্তুটো ইয়াত গৈ থৈ দিম ডাইৰেক্ট গিলি দিম সেইকাৰণে মই অনুৰোধ কৰিছোঁ যিসকল আমাৰ শ্ৰদ্ধাৰ শ্ৰীযুক্ত সন্মানীয় আপোনালোক হেৰিসকল আছে আপোনালোকে যেন আজিৰ পৰা এই ৭৩তম অধিৱেশনৰ এটা ফল হিচাপে আপোনালোকে ঘৰলৈ লৈ যাব আজি আপোনালোকে খাব জানো ইয়াৰ পিছতে এই উপাসনাৰ পিছত আপোনালোকে আছে লগতে আছে বহুত চেক কৰিলে ওলাই যাব এতিয়া তো আপোনালোকে এটা কাম কৰিব প্ৰিয় ভাইসকল বনাব যেনেকৈ বনাব বাৰু কাৰণ খাটনি এটা হয় যে নহয় নে নহয় কচোন আপুনি এইটো ডাইৰেক্ট গিলি দিব দেই বিৰাট ভাল লাগিব গিলি দিলে কিবা এটা কাম দিব মানে তাৰপিছতে কিছুমান আছে এই মানে হেৰিটো প্ৰাইভেট ৰেল যিটো কথা কৈছোঁ মই এইটো ধৰিছে ধৰি মানে বহুত ষ্টাইল সেইটো টুপিটো মানে আগফালে নাথাকে এইফালে কেপটো বহুত ডিজাইন সেইটো খাই খাই মানে লাষ্টত কিছুমান এনেকুৱা মই দেখিছোঁ একেবাৰে মানে ধৰিবলৈ জাগা নাই আৰু প্লাছেদি ধৰি মানে খুবে আৰে ভাই পইচা দি কিনা বস্তু পইচা দি কিনি খোৱা বস্তু আপোনালোকে তেনেকৈ অপব্যয় নকৰিব হা প্ৰিয়সকল আপোনালোকে ধোঁৱাটো কিয় পেলাই দিয়ে ডাইৰেক্ট গিলি দিব না ডাইৰেক্ট গিলি দিব কিবা এটা কাম আহিব শৰীৰৰ কাৰণে কিডনীৰ কাৰণে খুব ভাল কিডনীৰ কাৰণে এক নম্বৰ এইটো আপোনালোকে খাব আৰু কেঞ্চাৰ চেঞ্চাৰ এইবিলাক একো নহয় যিমান পাৰে খাওক আৰু কাহ চাহ একদম নুঠে বহুত ভাল কাহ থাকিলে ভাল হয় আৰু এই যিসকলে মানে সেই মাৰি মাৰি খোৱাটো যে সেইটো দাঁতৰ কাৰণে বহুত ভাল হা এইটো এক নম্বৰ আপোনালোকে যিমান পাৰে খাওক ব্যৱহাৰ কৰক দাঁতবিলাক ধুনীয়া কলা হৈ যায় আপোনালোকে খাওক ব্যৱহাৰ কৰক আৰু এইটো খাব আপোনালোকে হা মই এইটো লাষ্টত কৈ গৈছোঁ এইটো কিন্তু খাব আপোনালোকে দেই সেইটো বস্তু একদম নিদিব আপোনালোকে যোনে যি কওক বহুতে হিংসাত কথা ক'ব পাৰে কিন্তু আপোনালোকে খাব এই যে মিষ্টাৰ বিমল আৰু মিষ্টাৰ শেখৰ আৰু কি আছিল নাম এটা মিষ্টাৰ ৰজনীগন্ধা আৰু কেপিৰ ফুল মিনিং বা কি হ'ব কে মানে কি পি মানে কি নাজানো তো এইকেইটা বস্তু আপোনালোকে যিমান পাৰে ইউজ কৰক মই আপোনালোকক হোমৱৰ্ক দি গৈছোঁ পূৰা খাওক পূৰা মস্তি কৰক দাঁত চাত কলা কৰক কিডনী মানে এইটো বহুত ভাল কিডনীৰ কাৰণে এইটো যে যথেষ্ট ভাল কেঞ্চাৰটো নহয়ে এই ৰজনীগন্ধাটো যিটো একদম ডাইৰেক্ট গেৰাণ্টি আছে কেঞ্চাৰ নহয়
এইটো 100% গেৰাণ্টি দিছোঁ ৰজনীগন্ধাত কেঞ্চাৰ কেতিয়াও হ'বই নোৱাৰে কাৰণ পেকেটটোত মানে কেঞ্চাৰৰ ফটো নহয় এইটোতে মই এটা কালি মিছা কথা কৈছিলোঁ এইটো গোলাপ ফুলৰ ছবি আছে আপোনালোকে সেইটো খুব খাওক হেৰি কৰক কিবা কৰক চলি থাকক আৰামছে আগবাঢ়ি যাওক আৰু যীশুখ্ৰীষ্ট যেতিয়া পৃথিৱীত আহিব আপুনি কিন্তু থাকি যাব নৰকলৈ যাব ধন্যবাদ